ভূতের লাগাইছি না ঠিক আছে কাজও আগরতলা কাজও আগরতলা আগরতলা কোন জায়গায় আগরতলা আমরা বটতলা আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টখন যিহেতু ত্ৰিপুৰাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে তো ত্ৰিপুৰাত অহা 16 তাৰিখে ইলেকশ্যন আছে আৰু তেওঁলোকৰ আমাৰ নেইবাৰিং ষ্টেটৰ পৰা আমাক জনাইছে যে তেওঁলোকে যিহেতু জাষ্ট দুদিন বাকী আছে মাজত ইলেকশ্যনৰ পুলিঙৰ তো সেইটো কাৰণে তেওঁলোকে বৰ্ডাৰ্ছবিলাক যোনবিলাক ইণ্টাৰ ষ্টেট বৰ্ডাৰবিলাক চিল কৰি দিছে যাতে কোনো আনৱান্টেড মানুহ যাতে নোসোমায় ছিকিউৰিটিৰ কাৰণত আৰু যাতে কোনো ধৰণৰ মেনিপুলেশ্যন নহয় সেইটো কাৰণে তেওঁলোকে বৰ্ডাৰবিলাক চিল কৰি দিছে আৰু সেইটো কাৰণে আমাকো ৰিকুৱেষ্ট কৰিছে যে along the Assam Tripura border আমিও যাতে ৰেগুলাৰ যোনটো ট্ৰাফিক হয় সেইটো যাতে অলপ কমাই দিব লাগে জাষ্ট কমাৰ্চিয়েল ভেহিকল বা যোনবিলাক ইমাৰ্জেন্সি ভেহিকল সব গৈ থাকিব ত্ৰিপুৰাৰ যোনবিলাক লোকেল ভেহিকলছ আছে সব গৈ থাকিব খালি যোনটো ক্ৰাউডৰ ইমাৰ্জেন্সি একো নাই অসমৰ পাব্লিকটো 3 দিনৰ কাৰণে তেওঁলোকে এটা বাধা লগাইছে কিন্তু এই ক্ষেত্ৰত দেখা গৈছে একচেপ্ট ত্ৰিপুৰা বাকীবিলাক ষ্টেটৰ অসম ভাৰতৰ বিভিন্ন ষ্টেটৰ পৰা বহু মানুহ বিভিন্ন কাম কাজত ত্ৰিপুৰা যাব লগা হয় সেই ক্ষেত্ৰত কিন্তু এটা বিশেষ ৰাজ্যৰ কাৰণে বিশেষ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে হয় এইটোৱে যোনটো জেনুইন কামৰ কাৰণে যাব সেইটোত কোনো ধৰণৰ বাধা নাই আৰু এই গোটেই বস্তুটো কণ্ট্ৰল তেওঁলোকৰ আৰক্ষীয়ে কৰিব আমাক জাষ্ট এটা ৰিকুৱেষ্ট কৰিছিলে যে যিমান পৰা যায় অলপমান কমাই দিবলৈ ট্ৰেফিকটো তো সেইমতে আমি তেওঁলোকক